Hello friends, welcome back to my channel DX Tuition. আজি মই ক্লাস 10 সোশিয়াল সায়েন্সৰ খুবেই গুৰুত্বপূৰ্ণ কিছুমান MCQ লৈ আহিছো আপকামিং এক্সামৰ বাবে SSLC এক্সামৰ কাৰণে। সো লেটস গেট স্টাৰ্টেড দ্য ভিডিঅ'। আজি ফাৰ্ষ্ট কুৱেশ্যন, স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য এই মন্তব্যৰ বক্তা কোন? অপশ্যন এ বিপিন চন্দ্ৰ পাল, অপশ্যন বি অৰবিন্দ ঘোষ, অপশ্যন সি বাল গঙ্গাধৰ তিলক, অপশ্যন ডি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি। অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন, বন্দে মাতৰম গীতৰ ৰচক কোন বা ৰচয়িতা? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন সি সুৰেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন ডি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন, কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগান দিছিল? এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, প্ৰায় পৰীক্ষাত আহি থাকে এই কুৱেশ্যনটো। অপশ্যন এ আইন অমান্য আন্দোলন, অপশ্যন বি অসহযোগ আন্দোলনত, অপশ্যন সি খিলাফত আন্দোলনত, অপশ্যন ডি ভাৰত ত্যাগ আন্দোলনত। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি ভাৰত ত্যাগ আন্দোলন। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক কোন কাৰাগাৰত ফাঁচি দিয়া হৈছিল? অপশ্যন এ যোৰহাট কাৰাগাৰত, অপশ্যন বি বিহাৰ কাৰাগাৰত, অপশ্যন সি শিৱসাগৰ কাৰাগাৰত, অপশ্যন ডি নগাঁও কাৰাগাৰত। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ যোৰহাট কাৰাগাৰত। নেক্সট কুৱেশ্যন, 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি। অপশ্যন বি যিখন আছে ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব কুলধৰ চলিহা। কুলধৰ চলিহা হ'ল এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ, গতিকে অপশ্যন বিটো কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যন, ৰাণী গাইডালু আছিল অপশ্যন এ মেঘালয়ৰ, অপশ্যন বি অৰুণাচলৰ, অপশ্যন চি মণিপুৰৰ, অপশ্যন ডি নাগালেণ্ডৰ। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি নাগালেণ্ডৰ। নেক্সট কুৱেশ্যন যিখন আছে, তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? এইটো একেবাৰে সহজ কুৱেশ্যন হয়। নদ নদী, জলসিঞ্চন, অৰণ্য আৰু অপশ্যন ডি আছে খনিজ তেল। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব জলসিঞ্চন। নেক্সট কুৱেশ্যন, দামোদৰ নদীখন কোন ৰাজ্যৰ মাজেৰে বৈ গৈছে? এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। অপশ্যন এ অসম, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি পশ্চিমবংগ আৰু অপশ্যন ডি পাঞ্জাৱ। ইয়াৰে কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি পশ্চিমবংগ। নেক্সট কুৱেশ্যন দিছে ইয়াতে, গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছবিধ হ'ল অপশ্যন এ অক্সিজেন, অপশ্যন বি নাইট্ৰজেন, অপশ্যন চি কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি আৰ্গন। ইয়াৰ মাজত যদি আমাক আটাইতকৈ বেছি বিচাৰে তেতিয়াহ'লে হ'ব কাৰ্বন ডাই অক্সাইড, অপশ্যন চি। নেক্সট কুৱেশ্যন, মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ সামৰি আছে? অৰ্থাৎ পৃথিৱীত যিমান মাটি আছে ইয়াৰে মৰুভূমি কিমান পাৰ্চেণ্ট আছে? আমি জানো 29% মাটি আছে, আৰু সেই 29%ৰ কিমান শতাংশ মৰুভূমি হৈ আছে সেয়া হৈছে কুৱেশ্যন। ইয়াৰ অপশ্যন এ প্ৰায় 20 শতাংশ, অপশ্যন বি প্ৰায় 25 শতাংশ, অপশ্যন চি 15, অপশ্যন ডি 30 শতাংশ। তাৰমানে 29%ৰ এইখিনি পাৰ্চেণ্ট 20 শতাংশ। চ' ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ প্ৰায় 20 শতাংশ বা 20%। কুৱেশ্যন নম্বৰ 11, ব্ৰহ্মপুত্ৰ সমতলত ৰেল সেৱা আৰম্ভ হয়? অপশ্যন এ 1826, অপশ্যন বি 1850, অপশ্যন চি 1884, অপশ্যন ডি 1920। ইয়াৰে কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি 1884। নেক্সট কুৱেশ্যন, আহোমসকল মূলতঃ নম্বৰ কুৱেশ্যনত, আহোমসকল মূলতঃ কোনটো জনগোষ্ঠীৰ অন্তৰ্গত? অপশ্যন এ অষ্ট্ৰিক জনগোষ্ঠী, অপশ্যন বি মংগোলীয় জনগোষ্ঠী, অপশ্যন চি দ্ৰাবিড়, অপশ্যন ডি ককেশীয়। ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 13, ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল? অপশ্যন এ ডক্টৰ ভীমৰাও আম্বেদকাৰ, অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন সি জৱাহৰলাল নেহৰু, অপশ্যন ডি
ডক্টৰ সচিদানন্দ সিনহা ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন ডি ডক্টৰ সচিদানন্দ সিনহা নেক্সট কুৱেশ্যন দিছে ইয়াত ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় অপশন এ 12 ডিসেম্বৰত অপশন বি 5 জুনত অপশন সি 24 অক্টোবৰত অপশন ডি 15 আগষ্টত ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব 24 অক্টোবৰত অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল অপশন এ 1920 চনৰ 1 আগষ্টত অপশন বি 1920 চনৰ 15 আগষ্টত অপশন সি 1919 চনৰ 26 জানুৱাৰীত অপশন ডি 1921 চনৰ 1 আগষ্টত ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ 1920 চনৰ 1 আগষ্টত 1 আগষ্টত কুৱেশ্যন নম্বৰ 16 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ তলৰ কোনখন ৰাষ্ট্ৰ স্থায়ী সদস্য নহয় অপশন এ জাপান অপশন বি ফ্ৰান্স অপশন সি ৰাছিয়া অপশন ডি চীন ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন এ জাপান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয় নেক্সট কুৱেশ্যন 1770 চনৰ ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল অপশন এ ভাৰতীয় ৰিজাৰ্ভ বেংক অপশন বি বেংক অফ হিন্দুস্তান অপশন সি ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক অপশন ডি কেন্দ্ৰীয় সমবায় বেংক ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি বেংক অফ হিন্দুস্তান কুৱেশ্যন নম্বৰ 18 দিয়া আছে মুদ্ৰা যি কৰে সেয়া মুদ্ৰা উক্তিটো কাৰ অপশন এ জি ক্ৰডিথাৰৰ অপশন বি এ এল চি দেৰ অপশন সি এ ৱাকাৰৰ অপশন ডি জন হিস্কৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন সি এ ৱাকাৰৰ নেক্সট কুৱেশ্যন বিত্তীয় বৰ্ষ এটা কিমান তাৰিখৰ পৰা আৰম্ভ কৰা হয় অপশন এ 31 মাৰ্চৰ পৰা অপশন বি 1 জানুৱাৰীৰ পৰা অপশন সি 15 আগষ্টৰ পৰা অপশন ডি 1 এপ্ৰিলৰ পৰা ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন ডি 1 এপ্ৰিলৰ পৰা নেক্সট কুৱেশ্যন অসমত দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা খণ্ডটো হ'ল গ্ৰাম্য অৰ্থনীতি উদ্যোগ শিক্ষা আৰু কৃষি খণ্ড ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ নেক্সট কুৱেশ্যন লণ্ডনত দ্বিতীয় গৰুণীয়া মেজমেল আৰম্ভ হৈছিল অপশন এ 1931 অপশন বি 1932 অপশন সি 1885 অপশন ডি 1942 ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ 1931 নেক্সট কুৱেশ্যন অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিলছক আৰ্জি প্ৰেৰণ কৰিছিল অপশন এ মণিৰাম দেৱানে অপশন বি পিয়লি বৰুৱাই অপশন সি আনন্দৰাম ঢেকিয়াল ফুকনে অপশন ডি মহাত্মা গান্ধী আৰু এই কুৱেশ্যনটো 2-3 বাৰ মেট্ৰিক পৰীক্ষাত আহিছে চাই যাবা তোমালোকে খুবই গুৰুত্বপূৰ্ণ এই কুৱেশ্যনটো গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন সি আনন্দৰাম ঢেকিয়াল ফুকন নেক্সট কুৱেশ্যন তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক অপশন এ হেমচন্দ্ৰ বৰুৱা অপশন বি হেমচন্দ্ৰ গোস্বামী অপশন সি চন্দ্ৰকুমাৰ আগৰৱালা অপশন ডি লক্ষীনাথ বেজবৰুৱা এই কুৱেশ্যনটো যথেষ্ট পৰীক্ষাত আহিছে যথেষ্টবাৰ পৰীক্ষাত আহিছে মেট্ৰিক ফাইনেলৰ যিখন ছ'চিয়েল সায়েন্সৰ যিখন পৰীক্ষা হয় তাত যথেষ্টবাৰ আহিছে এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ চ' ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন সি চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল অপশন এ স্বৰ্গদেউ ৰুদ্ৰসিংহই অপশন বি গদাধৰ সিংহই অপশন চি চুহুংমুঙে অপশন ডি ৰাজেশ্বৰ সিংহই ইয়াৰো কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ আৰু এই কুৱেশ্যনটো কেইবাবাৰ আহিছে মেট্ৰিক পৰীক্ষাত নেক্সট কুৱেশ্যন ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত অপশন এ উত্তৰ মহাসাগৰত অপশন বি ভাৰত মহাসাগৰত অপশন সি প্ৰশান্ত মহাসাগৰত অপশন ডি আটলান্টিক মহাসাগৰত ইয়াৰো কাৰেক্ট আনসাৰটো হৈ যাব অপশন ডি আটলান্টিক মহাসাগৰত নেক্সট কুৱেশ্যন চুকাফা কেতিয়া অসমলৈ আহিছিল কুৱেশ্যনটো কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি 1228 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন 27 নম্বৰ কুৱেশ্যনটো হৈছে কাৰ্বিসকল কোন জনগোষ্ঠীৰ লোক আৰু এনেকুৱা জনগোষ্ঠীৰ ওপৰত প্ৰত্যেকবাৰ এটা কুৱেশ্যন আহে গতিকে তোমালোকে চাই যাবা প্ৰথম অপশন এ আছে অষ্ট্ৰিক জনগোষ্ঠী
অপশন বি মঙ্গোলীয় জনগোষ্ঠী, অপশন সি নিগ্রো, অপশন ডি দ্রাবিড়। ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশন বি। অপশন বি হ'ল এই কাৰ্বিসকল কোন জনগোষ্ঠীৰ লোক, এইটো হ'ব আনসাৰ হ'ব মঙ্গোলীয় জনগোষ্ঠীৰ লোক। অপশন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। 28 নম্বৰ কুৱেশ্যনত আছে ভাৰতীয় সংবিধানৰ 1976 চনত 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সমাজবাদী, সাৰ্বভৌম, গণৰাজ্য আৰু গণতান্ত্ৰিক। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ সমাজবাদী। নেক্সট কুৱেশ্যন, মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় মুঠতে কেইটা? অপশন এ 2টা, অপশন বি 3টা, অপশন সি 4টা, অপশন ডি 5টা। ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশন ডি 5টা। কুৱেশ্যন নম্বৰ 30, ভাৰতবৰ্ষত GST প্ৰৱৰ্তন কৰা হয় কিমান চনত? কিমান চনত GST প্ৰৱৰ্তন কৰা হয় ভাৰতবৰ্ষত? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব প্ৰথমতে অপশনখিনি দিয়া আছে। অপশন এ 1947 চনৰ 15 আগষ্ট, ইমান আগতটো নাছিলেই, গতিকে এইটো অপশন এ কেঞ্চেল হৈ যাব। অপশন বি হৈছে 1950 চনৰ 26 জানুৱাৰী, এইটো নহয়, ইমান আগত নহয়। অপশন সি হৈছে 2016 চনৰ 5 জুলাইত হ'ব পাৰে। অপশন ডি 2017 চনৰ 5 জুলাই। দুটাৰ পৰা এটা কাৰেক্ট আনসাৰ হ'ব আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন ডি। অপশন ডি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আমি চিন্তা কৰি চালেও অপশনখিনি কিছুমান আমি নাইকিয়া কৰিব পাৰোঁ, এলিমিনেট কৰি পেলাই। নেক্সট কুৱেশ্যন হ'ব 31 নং কুৱেশ্যনত দিছে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ ৰামছে মেকডোনাল্ড। এই কুৱেশ্যনটো যথেষ্টবাৰ পৰীক্ষাত আহিছে, মেট্ৰিক পৰীক্ষাত। নেক্সট কুৱেশ্যন 32 যিটো আছে, ফুলগুৰি নামৰ ঠাইখন বৰ্তমান ক'ত অৱস্থিত? অপশন আমি ইয়াৰ মাজৰ পৰা নগাঁওটো চিলেক্ট কৰিম, কাৰণ নগাঁৱত আছে বৰ্তমান এইখন ফুলগুৰি নামৰ ঠাইখন। নেক্সট কুৱেশ্যন 33, উত্তৰ পূৰ্বাঞ্চলত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত। এই কুৱেশ্যনটো মেট্ৰিক পৰীক্ষাত আহিছে, গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি মেঘালয়। নেক্সট কুৱেশ্যনটো হৈছে 34 নম্বৰ, মৰুকৰণ সম্পৰ্কীয় এক সন্মিলন 1977 চনত অনুষ্ঠিত হৈছিল ডেছ, ক'ত হৈছিল? অপশন এ মেৰুকৰণত, অপশন বি নাইজেৰিয়াত, অপশন চি নাইৰবিত, অপশন ডি লিবিয়াত। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন চি নাইৰবিত। নেক্সট কুৱেশ্যন 35, এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? এই কুৱেশ্যনটো প্ৰত্যেকবাৰ মেট্ৰিক পৰীক্ষাত আহে, গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এত দিছে ককেচাছ পৰ্বতে, অপশন বি কাস্পিয়ান মহাসাগৰে, অপশন চি বলগা নদী, অপশন ডি ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন ডি ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে। 36 নম্বৰ কুৱেশ্যনত আছে অসমত পোনপ্ৰথমে ডেছ তেলৰ সন্ধান পোৱা গৈছিল? অপশন এ নাহৰকটীয়াত, কোনটো ঠাইত পোৱা গৈছিল? লাকুৱাত, অপশন চি গেলেকীত, অপশন ডি ডিগবৈত। ইয়াৰ কাৰেক্ট আনসাৰটো আমি সকলোৱে জানো ডিগবৈত। নেক্সট কুৱেশ্যন 37 নম্বৰ কুৱেশ্যন আছে, ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি আছিল? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম হৈছে অপশন বি। অপশন বি হৈছে প্ৰথম যিজন আছিল সচিব প্ৰধান তেওঁৰ নাম। আৰু বৰ্তমানটো আমি জানি ৰাখিব লাগিব, বৰ্তমান হৈছে এণ্টনিঅ গুটেৰাছ। এণ্টনিঅ গুটেৰাছ হৈছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান, গতিকে ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যন দিছে মধ্যযুগৰ ইটালীত ডেছ স্থাপিত হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি বেংক অফ ভেনিছ। বেংক অফ ভেনিছ ইটালীত স্থাপিত হৈছিল। 39ত দিয়া আছে ডেছৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিছিল? অপশন এ নৰেন্দ্ৰ মোদী, অপশন বি ইন্দিৰা গান্ধী, অপশন চি পি বি নৰসিংহ ৰাও, অপশন ডি জৱাহৰলাল নেহৰু। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব পি বি নৰসিংহ ৰাও। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 40, যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয়, সেই প্ৰক্ৰিয়াকে ডেছ বোলে? অপশন এ বাণিজ্যিকৰণ, অপশন বি গোলকীয়কৰণ, অপশন চি বিত্তীয় অন্তৰ্ভুক্তিকৰণ, অপশন ডি উদাৰীকৰণ। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব
অপশ্যন ডি উদাৰীকৰণ। চ' থেংক ইউ। আৰু ইমান কষ্ট কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।